খুদক চাওক বহুদিন অসম খৰাঙত আছিলে এইবাৰ ধান হ'বনে নহ'ব চিন্তাত আছিলে এতিয়া বিটিআৰত বৰষুণ আহিছে মানে ভগৱানে পুষ্পবৃষ্টি কৰিছে সেইকাৰণে বৰষুণ অহাটো ভাল চিন বুলি মই ভাবিছোঁ मैं जहाँ में भी गया हूँ लोगों का बहुत ज़्यादा उत्साह है और मेरा लगता है इस बार बीजेपी बहुत अच्छा परिणाम लेके आएगा पहला बात है ये चुनाव का बाद ही पता चलेगा कौन कितना सीट मिले अभी बोलना नहीं अभी बोलना बहुत प्रिलिमिनारी हो जाएगा सर जो मिया आंदोलन चल रहा अपनी विरोधिता नक कांग्रेसत रिपुन बराई प्रेसिडेंट विचारे किहर कारणे उजनी अपनी विरोधिता नकरिले मिया माने आंदोलन चाওক रिपुन बराई राष्ट्रपति शासन विचारिलेতো मोदीरे शासन हब गतिके रिपुन बराई এইবিলাকৰ টেনশ্যনত পৰিব নালাগে তেওঁ য'ত আছে আৰামত থাকক হ'ব এইটো খুব ভাল লক্ষণ না আজি ইমান দিনটো ইয়াত খৰাং বতৰ আছিলে ধান হোৱা নাছিলে মানুহে খেতি ৰুব পৰা নাছিলে এটা বৰষুণ আহিছে পুষ্পবৃষ্টি হৈ আছে এইটো ভগৱানৰ আশীৰ্বাদ বুলি ল'ব লাগিব না আপোনালোকৰ ভাল সংকট বুলি ভাবিছিল মোৰ কাৰণে নহয় ৰাইজৰ কাৰণে খেতিয়কৰ কাৰণে হ'ব হা আমি ইতিমধ্যে কেবিনেটত কোচ ৰাজবংশী আৰু আমাৰ গোৰ্খা নেপালীৰ কেছ উইথড্ৰ কৰাৰ আমি সিদ্ধান্ত লৈছোঁ আৰু বেংগলী হিন্দুৰ ক্ষেত্ৰত CA আইন আছে গতিকে সকলো শান্তিত থাকিব নিৰাপত্তাত থাকিব হ'ব